নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি অসম পুলিচৰ ৰিটেন এক্সামৰ বাবে কোডিং ডিকোডিঙৰ কেইটামান কুৱেশ্যনছ লৈ আহিছোঁ। কোডিং ডিকোডিং প্ৰতিটো কম্পিটিটিভ এক্সামতে আহে, এইটো ষ্টেট গভৰ্ণমেণ্টেই হওক বা চেণ্ট্ৰেল গভৰ্ণমেণ্টেই হওক। গতিকে কোডিং ডিকোডিঙৰ সমস্যাসমূহ কেনেদৰে পাৰ্মানেণ্টলি সমাধান কৰিব পাৰি সেই বিষয়ে আজি আমি আলোচনা কৰিম। বলক তেতিয়াহ'লে দেৰি নকৰি আজি ভিডিঅ'টি আৰম্ভ কৰোঁ। নাৰ্ছক যদি QXUVH কোডত লিখা হয় তেন্তে টাৱেলক কি কোডত লিখা হ'ব? আমি যদি নাৰ্ছটোক QXUVH লিখিব পাৰোঁ তেতিয়াহ'লে টাৱেলটো আমি কেনেদৰে লিখিম? প্ৰথমে আমি এই নাৰ্ছটোৰ পৰা এই QXUVH কেনেকৈ কৰিলে সেইটো আমি প্ৰথমে উলিয়াই ল'ব লাগিব। তেতিয়া তাৰ যিটো প্ৰক্ৰিয়াৰে এইটো উলিয়াইছে ঠিক তেনেকৈ আমি টাৱেলটো উলিয়াব পাৰিম। প্ৰথমে আমি এইটো কৰি চাম কেনেদৰে কৰিছে। আমি প্ৰথমে এনেকৈ কৰি লৈছোঁ সুবিধা হোৱাকৈ। এতিয়া এনৰ পৰা কিউটো পাওঁতে কিমান ঘৰ, অৰ্থাৎ এনৰ পৰা কিউলৈ ইয়াৰ মাজত কেইটা লেটাৰ আছে, আমাৰ আলফাবেট আছে। এন কি আছে? NOP Q, NOP তিনিটা, অৰ্থাৎ তিনি এটা ইয়াত কি হৈছে প্লাছ হৈছে, 3 প্লাছ হৈ 4 নম্বৰত কিউটো পাইছেগৈ। ঠিক তেনেকৈ UVWX ইয়াৰ মাজতো তিনিটা আছে, ইয়াতো 3 যোগ হৈছে। ঠিক তেনেকৈ RSTU ইয়াতো তিনিটা, STUV ইয়াতো তিনিটা হৈছে। ঠিক তেনেকৈ EFGH এইচটো ইয়াত আছে তিনিটা। গতিকে প্ৰতিটো লেটাৰতে কি হৈছে তিনিটা যোগ হৈ এই লেটাৰকেইটা হৈছে। এইটো ফৰ্মত আমাৰ এইটো প্ৰথমটো নাৰ্ছটো QXUVH কোডত লিখিছে। ঠিক তেনেকৈ আমি তেতিয়াহ'লে কি কৰিব লাগিব? টাৱেলটো ঠিক তেনেদৰে কৰিব লাগিব। এতিয়া আমি টাৱেলটো কৰিম TOWEL। এতিয়া আমি এইটো এনেদৰে বনাই লৈছোঁ। প্ৰথমতে কিমান একে ফৰ্মুলাতে কৰিব লাগিব। আমি নাৰ্ছটো যেনেদৰে উলিয়াইছিলোঁ ঠিক তেনেকৈয়ে এইটো আমি উলিয়াব লাগিব। তেতিয়াহ'লে TUVW ইয়াত কি আহিব? ইয়াত যদি আমি 3 যোগ কৰোঁ তেতিয়াহ'লে কিমান কি আহিব? ইয়াত W আহিব। W আহিলে তাৰপিছতে OPQ R ইয়াতো 3 হ'ল তেতিয়াহ'লে। ঠিক তাৰপিছত WXY কি হ'ব? Z ইয়াতো 3 যোগ হ'ল। তাৰপিছতে EFGH ইয়াতো 3 যোগ হ'ল। তাৰপিছতে LMNO তেতিয়াহ'লে আমি টাৱেলক কি কোডত লিখিব পাৰিম? WRZHO এই কোডটোত আমি লিখিব পাৰিম। কেটক যদি DDY কোডত লিখা হয় তেন্তে ডক কি কোডত লিখিব পাৰি? কেটটো কি কোডত লিখিছে? DDY। এইটো কেনেদৰে কৰিলে আমি প্ৰথমে উলিয়াই ল'ব লাগিব, তাৰপিছতে সেই একেই ফৰ্মুলা ইউজ কৰি কিনে আমি ডকটো উলিয়াব লাগিব। কোডিং ডিকোডিং ছিষ্টেমত নাইতো আলফাবেটৰে গোটেইখিনি কাম হয়, এইখিনি নাইতো যোগ হ'ব নাই বিয়োগ হ'ব। তো সেই ফৰ্মুলা ইউজ কৰি কিনে আমি উলিয়াম। এতিয়া চি পৰা ডি হওঁতে ইয়াত কেইটা আলফাবেট যোগ হৈছে নে বিয়োগ হৈছে? CD বুলি কওঁতে কি হৈছে? ইয়াত এইকেইটা যোগ হৈছে, হয় নাই?
ঠিক তেনেকৈ এ বি চি ডি কিমান হ'ল এ বি চি ডি বুলি কওঁতে কি হ'ল 3ত পাইছেগৈ ইয়াত গতিকে 3 আৰু কি আছে টি ইউ ভি ডাব্লিউ এক্স ৱাই বুলি কওঁতে এইটো 5 হৈছেগৈ গতিকে প্ৰথমটোত 1 যোগ হ'ল দ্বিতীয়টোত 3 তৃতীয়টোত কিমান 5 ঠিক তেনেকৈয়ে আমি কি কৰিব লাগিব ডগটো উলিয়াব লাগিব আমি প্ৰথমে লিখি লৈছোঁ ইয়াত প্ৰথমে আমি ডিটো কি কৰিব লাগিব ডি যেহেতু প্ৰথমে 1 যোগ হৈছিলে হয় নাই কেটটো আমি উলিয়াওঁতে ডিটো তেতিয়াহ'লে ডি ই হ'ব ইয়াত 1 যোগ হ'লে ই তাৰপিছতে কিমান কৰিব লাগে 3 তাৰপিছতে আমি 5 এইটো আমি গম পালোঁ ফৰ্মুলাটো তেতিয়াহ'লে অ' পি কিউ আৰ ইয়াত কি হ'ব আৰ হ'ব তাৰপিছতে 5 জি কি হ'ব জি এইচ আই জে কে তাৰপিছতে 5টা হৈ গ'ল ইয়াৰ পিছত কি হ'ব আমাৰ এলটো লিখিব লাগিব গতিকে আমি ডগক কি কোডত লিখিব পাৰোঁ ই আৰ এল এই কোডত আমি লিখিব পাৰোঁ বন্ধুসকল আজিলৈ ইমানে ভিডিঅ'টি চাই যদিহে ভাল পালে প্লিজ লাইক কমেণ্ট আৰু আপোনালোকৰ বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যদিহে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই চেনেলটি ছাবস্ক্ৰাইব কৰিব ল'ব আৰু কাষতে থকা বেল আইকনটো টিপি ৰাখিব আৰু মই যেতিয়া এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰোঁ আপোনালোকে নটিফিকেশ্যনবোৰ পাই থাকে ধন্যবাদ